ইন্ট্ৰিগেল কোচ ফেক্টৰী চেন্নাইত বনোৱা নীলা আৰু হালধীয়া এইবিলাক ডাব্বা যিটো বৰ্তমান সময়ত বন্ধ কৰিবলৈ ধৰিছে সেইবিলাকক ICF কোচ বুলি কোৱা হয় যদি ইয়াৰ ফাইদাৰ কথা কোৱা যায় তো তেওঁৰ চকাৰ ওচৰত ডাইনামো লাগি থকাৰ বাবে সেইটোৱে নিজৰ যাত্ৰীসকলক নিজে বিজলী বনাই দিয়ে বিজলী বনোৱাৰ বাবে তেওঁলোকৰ এক্সট্ৰা জেন্টাৰ কাৰৰ কোনো দৰকাৰ নপৰে যদি তাৰ লোকচানৰ কথা কোৱা যায় তো চকাৰ তলত ইমান ৱেটৰ ডাইনামো লাগি থকাৰ বাবে ইয়াৰ স্পীডটো বহুত কমি যায় আৰু তাৰ উপৰিও চেঞ্চপেন্সৰ নামত হেলিকিলছ স্প্ৰিং লাগি থকাৰ বাবে নিজৰ যাত্ৰীসকলক এনেকৈতো ঝাটকা নিদিয়ে কিন্তু এনেকৈ ঝাটকা বহুত বেছি দি থাকে বৰ্তমান টাইমত পেছেঞ্জাৰ আৰু ৰাজধানী ট্ৰেইনত বেছিভাগ লগোৱা ৰেড ৰঙৰ এইবিলাকক LSB কোচ বুলি কোৱা হয় চকাৰ ওচৰত ডাইনামো নলগোৱাৰ বাবে ইয়াৰ স্পীডটো বহুত বাঢ়ি গ'ল কিন্তু নিজৰ বিজলী নিজে বনোৱাৰ সক্ষম নোৱাৰ বাবে এই ট্ৰেইনবিলাকৰ পিছপিনে এক্সট্ৰা জেন্টাৰ কাৰ এটা লগাই দিয়া হয় সাসপেন্সক ৰোকাবলৈ কাৰণে ইয়াৰ স্প্ৰিং আৰু হৰিজন্টৰ ডেম্পাৰ লগোৱা হয় যাতে ট্ৰেইনত বহি থকা যাত্ৰীসকলক একো ঝাটকা নালাগে তো গাইজ আজিৰ কাৰণে ইমানে যদি ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব